কণমানিসকল আজি আমি এই ভিডিঅ'টোত বনৰীয়া জীৱ-জন্তুৰ নাম আৰু মাতৰ সৈতে পৰিচয় হোৱাৰ লগতে জীৱ-জন্তুবিলাকৰ অসমীয়া আৰু ইংৰাজীৰ নাম কি তাৰ সৈতেও পৰিচয় হ'ম। তেতিয়াহ'লে ব'লাচোন আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ। বনৰীয়া জন্তু কোনবিলাকক কয় জানানে? যিবিলাক জন্তু হাবিত থাকে নাইবা জংঘলত থাকে সেইবিলাকক বনৰীয়া জন্তু বুলি কোৱা হয়। এইটো এটা হাতী। হাতীক ইংৰাজীত কোৱা হয় এলিফেণ্ট। এইটো এটা বান্দৰ। বান্দৰক ইংৰাজীত কয় মাংকি। এইটো এটা হৰিণা। হৰিণাক ইংৰাজীত কয় ডিয়েৰ। এইটো এটা বাঘ। বাঘক ইংৰাজীত কয় টাইগাৰ। এইটো এটা সিংহ। সিংহক ইংৰাজীত কোৱা হয় লায়ন। এইটো এটা গড়। গড়ক ইংৰাজীত কয় ৰাইন'চৰ্চ। এইটো এটা ভালুক। ভালুকক ইংৰাজীত কয় বিয়েৰ। এইটো এটা শিয়াল। শিয়ালক ইংৰাজীত কয় ফক্স। এইটো এটা জলহস্তী। জলহস্তীৰ ইংৰাজী নাম হৈছে হিপপটেমাছ। এইটো এটা জিৰাফ। জিৰাফৰ ইংৰাজী আৰু অসমীয়া নাম একেই। এইটো এটা নিগনি। নিগনিৰ ইংৰাজী নাম হৈছে মাউচ। এইটো এটা শহাপহু। শহাপহুৰ ইংৰাজী নাম হৈছে ৰাবিট। এইটো এটা উট। উটক ইংৰাজীত কয় কেমেল। এইটো এটা গৰিলা। গৰিলাৰো ইংৰাজী আৰু অসমীয়াৰ নাম একেই। এইটো এটা জেব্ৰা। জেব্ৰাৰো অসমীয়া আৰু ইংৰাজীৰ নাম একেটাই। কণমানিসকল আজি বাৰু বনৰীয়া জীৱ-জন্তুৰ নামৰ সৈতে পৰিচয় হৈ তোমালোকৰ কেনেকুৱা লাগিল? আশা ৰাখিলোঁ তোমালোকৰ কাৰণে ভিডিঅ'টো সহায়ক হ'ব। যদি সহায়ক হয় এটা লাইক নিশ্চয় কৰি দিবা। লগতে আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা।